Hello everyone, I'm from Darangat Farm in Latakhat YouTube চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। আজি পুনৰ আহিছোঁ আপোনালোকৰ সন্মুখত নতুন এটা টিপছ লৈ। আজিৰ এই ভিডিঅ'টো হ'ব খুবেই ইনফৰ্মেটিভ ভিডিঅ'। আপোনালোকে সকলোৱে মনোযোগ সহকাৰে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো হ'ল যে আমি ছাগলী ফাৰ্ম আৰম্ভ কৰিবলৈ গৈ কি সমস্যাৰ সন্মুখীন হওঁ এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। আপুনি ছাগলী ফাৰ্ম কৰিবলৈ গৈ আপুনি হঠাতে একেবাৰে তৎক্ষণাত কি কৰে 3-4 লাখ 5 লাখ 10 লাখ 1 লাখ 50,000 এনেকৈ ছাগলী কিনি লৈ আপুনি ফাৰ্ম আৰম্ভ কৰে। ছাগলী এটা ঘৰ বনায়, তাৰপিছত ঔষধ পাতি আনি থৈ দিয়ে, খাদ্য যোগান ধৰে। কিন্তু আপুনিতো এই বিষয়ে ছাগলীৰ ফাৰ্মৰ বিষয়েতো আপুনি একোৱেই নাজানে, কিন্তু আপুনি এইবিলাক কৰি থৈ দিছে। ছাগল আপোনাৰ 10-15টা, তাৰপিছত 20-30টামান ছাগলী, 50টামান ছাগলী লৈ আপুনি ফাৰ্ম ষ্টাৰ্ট কৰিব ভাবি আছে, কিন্তু কৰিছে আৰু কিছুমানে ভাবি আছে। কিন্তু এইটো একেবাৰে ভুল এটা সিদ্ধান্ত আপোনাৰ। আপুনি কেতিয়াও ছাগলী ফাৰ্ম কৰিবলৈ গৈ কেতিয়াও আপুনি বেছিকৈ টকা ইনভেষ্ট কৰি তাত আপুনি ফাৰ্ম দিবলৈ নিবিচাৰিব। কিয়নো আপুনি যদি ফাৰ্ষ্ট অফ অল প্ৰথমতে আপুনি এনেকুৱা ধৰণৰ ইনভেষ্ট কৰিব বিচাৰে, তেনেহ'লে আপুনি বহুত ক্ষতি সাধন হ'ব পাৰে আপোনাৰ। এইটো 90% এইটো কনফাৰ্ম আপুনি লছৰ পাল্লাত পৰিব। ছাগলী ফাৰ্ম কেনেকৈ কৰিব লাগিব? ছাগলী ফাৰ্ম কৰিবলৈ গ'লে আপুনি ফাৰ্ষ্টতে 5টামান ছাগলী লওক। তাৰপিছত কম টকাতে আপুনি এটা ঘৰ সাজক। তাৰপিছত আপুনি 5টামান ছাগলীৰ ইয়াৰ বিষয়ে খাদ্য যোগান, তাৰপিছত মেডিচিনবিলাক লওক, আৰু লাহে লাহে আপুনি গম পাব ছাগলীৰ কোনটো কি ঔষধ কেতিয়া খুৱাব লাগিব। আপুনি এই বিষয়ে লাহে লাহে আপুনি ষ্টেপ বাই ষ্টেপ গম পাব। আপুনি যদি একেবাৰে বেছিকৈ ছাগলী লৈ আপুনি যদি এইবিলাক কৰিব বিচাৰে, তেনেহ'লে আপুনি এইটো আপুনি কণ্ট্ৰলিং কৰিব নোৱাৰিব। এইটো একেবাৰে সঁচা কথা। আপুনি যদি ভাবিছে মই মানুহ লৈ মই ডাক্তৰ ৰাখিম, মানুহ ৰাখিম, মই ডাঙৰ এটা ফাৰ্ম দিম, এইটো একেবাৰে মিছা কথা। আপুনি ফাৰ্ষ্ট অফ অল 5টামান ছাগলী লওক, ভাল ছাগলী লওক। লাগিলে আপুনি বিদেশী ছাগলী লওক, বেটেল, তাৰপিছত তোতাপুৰী, যিকোনো ধৰণৰ ছাগলী আছে, আপুনি 5টামান ছাগলী লওক। বা যদি টকা ইনভেষ্ট কম কৰিব বিচাৰে, যদি টকা আপোনাৰ কম থাকে, তেনেহ'লে আপুনি হেৰি কৰক, কি ছাগলী আপুনি থলুৱা জাতৰ ছাগলী লৈ, দেশী ছাগলী লৈ আপুনি ফাৰ্ম কৰক। যিটো একেবাৰে ময়ো কৰোঁ, এইটো একেবাৰে কম টকাতে ইনভেষ্ট কৰি লাহে লাহে লাগিলে আপুনি বেলেগ জাতৰ ছাগলী ল'ব, বেটেল, তোতাপুৰী, তাৰপিছত বয়ৰ, বহুত ধৰণৰ ছাগলী আছে। এইবিলাক অলপ দাম বেছি হয়, লাগিলে এইবিলাকো পিছত ল'ব পাৰিব। আপুনি ফাৰ্ষ্ট অফ অল কম টকাতে ইনভেষ্ট কৰি ইয়াৰ পৰা গম পাব। আপুনি যদি বেছি ছাগলী লয়, আপুনি ইয়াৰ বিষয়ে যদিও গম পাই পিছত গম পাব পাৰে, কিন্তু আপুনি ফাৰ্ষ্ট অফ অল এইটো নাজানিব। ছাগলী ফাৰ্মৰ বিষয়ে আপুনি নাজানে, কিন্তু যদি আপুনি আগৰ পৰাই যদি আপোনাৰ কোনো টিপছ থাকে ছাগলী ফাৰ্মৰ বিষয়ে, যদি আপুনি ট্ৰেইনিং লৈ থাকে, তথাপি আপুনি 10টামান ছাগলী লৈ আপুনি ফাৰ্ম ষ্টাৰ্ট কৰিব পাৰে। আৰু যদি আপুনি একেবাৰে নজনা হয়, তেনেহ'লে 5টামান ছাগলী লৈ হৈ যাব। আপুনি লাগিলে 6 মাহ পিছত আপুনি কিছু গম পালে, 6 মাহ পিছত আৰু 5টামান বঢ়াওক। এই বিষয়ে এনেকৈ আপুনি ছাগলী ফাৰ্ম আৰম্ভ কৰক। আপুনি ফাৰ্মত একেবাৰে হঠাৎ কি ক'ম আৰু তৎক্ষণাত আপুনি ছাগলী ফাৰ্ম দিবলৈ বিচাৰিছে, একেবাৰে টকা ইনভেষ্ট কৰি শেষ কৰি পেলাইছে। এনেকুৱা নকৰিব, একেবাৰে ভুল সিদ্ধান্ত এইটো। আপুনি লাগিলে কমকৈ আৰম্ভ কৰক। আৰু যিহেতু অসমৰ ছাত্ৰ ছাত্ৰীসকল বহুতো নিবনুৱা, অসমৰ বহুতো মানুহ নিবনুৱা, সেইকাৰণে আপুনি ছাগলী ফাৰ্মটো কৰিব পাৰে। তাৰ বাহিৰে যদি আপুনি ছাগলী ফাৰ্মৰ বিষয়ে ছাগলী ফাৰ্মত যদি আপুনি ইচ্ছুক নহয়, তেনেহ'লে আপুনি মুৰ্গীৰ ফাৰ্ম আছে, হাঁহৰ ফাৰ্ম আছে, তাৰপিছত আপোনাৰ যদি মাটি আছে খেতি কৰক। তাৰপিছত যদি আপোনাৰ পুখুৰী আছে, হাঁহ পালন কৰক, হাঁহ পালন কৰক আৰু মাছৰ পোনা এৰক। এইটো একেবাৰে
ইজি মেথড, এইবিলাক ইজি মেথড। আপোনাক একেবাৰে এনেকুৱা নহয় আপুনি বেছিকৈ চাবলৈ হ'লে আপুনি বেছি মানে বেছি টকা উপাৰ্জন কৰিব পাৰিব, সেইকাৰণে আপুনি বেছিকৈ ল'ব লাগিব। এইটো একেবাৰে ভুল সিদ্ধান্ত। আপুনি লাগিলে 5টামান ছাগলী লওক, আপোনাৰ ঘৰৰ মানুহ আছে এইবিলাকে অলপ তত্ত্বাৱধান কৰক, লালন পালন কৰক, আপুনিও অলপ কৰক, আপুনি বাহিৰে কিবা কৰিবলৈ চেষ্টা কৰক, এইটোৱে। তাৰপিছত লাহে লাহে এইটো আপুনি আপোনাৰ ধ্যান থাকিব লাগিব আপোনাৰ ফাৰ্মৰ প্ৰতি, আপোনাৰ ফাৰ্মটো লাহে লাহে আগবাঢ়ি লৈ যাব পাৰিব। চ' ভিডিঅ'টো বহুত লং হৈ আছে, কি আৰু কম, বহুতো মানুহে এনেকুৱা লছ কৰি আছে ছাগলী ফাৰ্মৰ বিষয়ে নাজানি নুশুনি একেবাৰে ছাগলী বেছিকৈ লৈ বহুত মানে লছৰ পাল্লাত পৰি যায়। চ' ইয়াৰ বাহিৰে আপোনালোকে থলুৱা জাতৰ ছাগলী লৈ আপোনালোকে হেৰি কৰিব, তুতাগুৰি, তাৰপিছত বহুত ধৰণৰ মানে বেলেগ জাতৰ ছাগলী পঠা লৈ আপোনালোকে ব্ৰিডিং কৰিব পাৰে, ক্ৰচিং কৰিব পাৰে। তাৰ ফলত আপোনালোকে ভাল এটা হেৰি পাব, বেনিফিট হ'ব আপোনালোকৰ। চ' ভাল এটা জাত পাব, ক্ৰচিং জাত। চ' সেইকাৰণে আপোনালোকে এইটো ল'ব পাৰে। চ' পঠা এটা লৈ তাৰপিছত থলুৱা বা দেশী ছাগলীৰ লগত আপোনালোকে মানে ব্ৰিডিং কৰিব পাৰে, এইখিনিয়ে। চ' আপোনালোকৰ এনেকৈ কৰিলে আপোনালোকৰ কেতিয়াও লছ নহয়। যদি আপুনি বেছিকৈ মানে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে, যদিও আপুনি ইয়াৰ বিষয়ে জানে তথাপিও লাহে লাহে কৰি যাওক। চ' আপুনি যদি ট্ৰেইনিং লৈ থাকে এইটো বেলেগ কথা বাৰু, আপুনি বেছিকৈ ল'ব পাৰিব। চ' যদি আপুনি মানে নাজানে এই বিষয়ে, আপুনি কমকৈ ষ্টাৰ্ট কৰক। যদি যিসকলৰ আকৌ টকা পৰিমাণ কম আছে আপোনালোকে দেশী ছাগলীৰ ফাৰ্ম আৰম্ভ কৰক আৰু লাহে লাহে ফাৰ্মটো ডাঙৰ কৰক। কমকৈ আৰম্ভ কৰক, লাহে লাহে ডাঙৰ কৰক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে? আশা কৰোঁ ভালে লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব। চ' আপোনালোকৰ পৰা বিদায় লৈছোঁ, টাটা, বাই বাই।